গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি বহুত দিনৰ মূৰত ব্লগ এটা বনাব লৈছোঁ। বহুত দিন মানে মাহে হৈ গ'ল, সময়ে পোৱা নাছিলোঁ ব্লগ বনাবৰ কাৰণে। ইচ্ছা গৈ আছে কিন্তু টাইম মিলাব নোৱাৰোঁ, কাৰণ সম্পূৰ্ণ এখন ঘৰ উঠাই আনি ইয়াতে আৰু নতুনকৈ পাতিছোঁ। জানেইতো আৰু বাচ্ছা এটালৈ কিমান দিগদাৰী হয়। আৰু এইখিনিও ৰাতিপুৱা 6টা বজাৰ পৰা উঠি মাটি পেলাই আছে, মানে আমাৰ দুৱাৰমুখৰ পৰা একদম ডাউন টাইপৰ যে, সেইকাৰণে সমান কৰি আছে মাটি পেলাই, নহ'লে বাবাৰ বহুত প্ৰব্লেম হৈ যায়। আৰু বাবা আৰু মই 8টা বজাত উঠিছোঁ, উঠি পেলাই এতিয়া ৰাতিপুৱাৰ আহাৰৰ কাৰণে কিবা এটা ৰেডি কৰোঁ। এনেই বিস্কুট চাহ খালোঁ, খাই পেলাই লুচি বনাম বুলি ভাবিছোঁ, লুচি আৰু আলু ভাজি। ইয়াতে মই এনেকৈ লুচিখিনি বেলি থৈ দিছোঁ, বাহিৰত জুই ধৰিম, জুই ধৰি পেলাই তাত পুৰিম। জুইত মানে কিবা বনাই বেছি ভাল লাগে মোৰ। আৰু জুইত বনালে বস্তুখিনি অলপ যোগাৰ কৰি ল'লে সুবিধা হয়, সেইকাৰণে গোটেই চব্জি কাটি কিনে নিমখ হালধি পৰ্যন্ত গোটেইখিনি নি লওঁ, তাৰপিছতহে জুই ধৰোঁ। আৰু যিহেতু আজি ছানডে, গতিকে অলপতো স্পেচিয়েল হ'বই। ৰাতিপুৱাও আৰু দুপৰীয়াও কিবা ভাবিছোঁ স্পেচিয়েল বনাম বুলি, চব আজি জুইতে বনাম। আৰু এই চব্জিৰ বাকলিবোৰ চব জমা কৰি থৈ দিওঁ। পিছফালে এনেকৈ গাঁত এটা বনাই দিছে, ইয়াতে এনেকৈ পেলাই পচন সাৰ হ'ব দি আছোঁ। গছৰ গুৰিত দিলে গছবোৰ বিৰাট ধুনীয়া হ'ব। ইয়াতে গোবৰ দিব লাগিব আৰু মাটি অলপ দিব আছে।
আৰু এই বদমাছটোৰ আমাৰ কি ফুৰ্তি আৰু আজি দেউতাক থাকিলে ঘৰত আৰু একো নালাগে। আৰু এয়া প্ৰথম দালিখন বহাই দিছোঁ, গেছতে হুইচেল মাৰি লৈছোঁ আৰু ভাতকেইটাও গেছতে বহাই দিছোঁ, দি পেলাই দালিখিনি ইয়াতে দিলোঁ চম্ভাল মাৰি। আৰু এই কলফুলৰ ফুলখিনি যে কলডিলৰ ফুলটো যে সেই আলু দি ভাজিম আৰু বেঙেনা অলপমান ভাজিম। এতিয়া কেৰাহীত তেল অকণমান গৰম হ'ব দিছোঁ, দি তাত পাঁচফোৰণ, শুকান জ্বলা, সৰিয়হ, কেঁচা জ্বলা এই গোটেইকেইবিধ দি ফোৰণ দিছোঁ। অলপমান ক'লা দৈ যাব দিওঁ, মোৰ ভাল লাগে। আৰু এয়া হৈছে কৰ্দৈ আৰু বিলাহী, মানে টেঙাই দি মাছ হ'ব। আৰু এতিয়া বনাব লৈছোঁ গাহৰি, মাই ফেভাৰেট। কি মজা লাগে ন, ফ্ৰাইটো ভাল পাওঁ খাই। জোল হ'লে মই খাব নোৱাৰোঁ, ফ্ৰাই হ'লে মজা আৰু পূৰা জ্বলা দি ফ্ৰাই কৰি কি মস্তি লাগে। এয়া মই বইল হ'ব দিম এতিয়া নিমখ দি পেলাই, তাৰপিছত যোনটো মানে তেল ওলাই সেইটো পেলাই দিম। আৰু মোৰ কেমেৰাটো হয়তো ভূমিকম্প অহা দি লৰি আছে, উপায় নাই, তাৰমানে এখন হাতেদি ধৰিছোঁ, এখন হাতেদি কাম কৰি আছোঁ, সেইটো কাৰণে পূৰা ভূমিকম্প আহি আছে। আৰু এই গ্ৰেভিখিনি হৈছে আদা, নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়াটো এসোপামান আছে, দেখিছে ন, সেউজীয়া হৈ গৈছে। আৰু এইটো হৈছে মছলা, জিৰা, গৰম মছলা, জালুক
আৰু কিবা চিকেন মছলা মিট মছলা যি যি আছে চব দি দিছোঁ আৰু গুলি লৈছোঁ আৰু এই বিলাহী আলু গাহৰি দি পেলাই এতিয়া পূৰা ভাজি থকাৰহে কথা আৰু Sundayspacial thaali ready. Thaali to je ketia khabo pam. Eya hoise gaahori fry. Aru eya kol full to bhaji. Bengena alu bhaji to ratippuare. Aru ei kol dilor bota. Boil kori mane botisu badam di pelai. Ki moja thaali aji husband khush hoi jabo.